সকলে এটা চাকৰিৰ বাবে হাহাকাৰ কৰিব লগা হৈছে আৰু সেইখিনি সময়তে SSC GD যি পৰীক্ষা হৈছে এই পৰীক্ষাত একাংশ বহিৰাজ্যৰ প্ৰাৰ্থীয়ে জালিয়াতিৰে ইয়াত অংশ লোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু মই এতিয়া উপস্থিত আছোঁ এইখন অভয়াপুৰীৰ বৰগলাত আৰু এইসকল যুৱক যে দেখিছে এইসকল যুৱকে ৰাতিপুৱা আবেলি দিনে এনেকৈ তেওঁলোকে কষ্ট কৰি আহিছে আৰু এইবাৰ যি SSC GD এইটো পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হৈছিলে শেহতীয়াভাৱে মেডিকেলৰ যি লিষ্ট ওলাইছে এই লিষ্টখনত তেওঁলোকে বহিৰাজ্যৰ বহু প্ৰাৰ্থীয়ে জালিয়াতিৰে ইয়াত অংশ লোৱাৰ অভিযোগ উত্থাপিত হৈছে যিটো নিয়ম অনুসাৰে তেওঁলোকে ইয়াত যিহেতু বিভিন্ন প্ৰতিখন ৰাজ্যৰ বাবে সুকীয়াকৈ ইয়াৰ নিৰ্ধাৰণ কৰা আছে তেনে অৱস্থাত বহিৰাজ্যৰ প্ৰাৰ্থীয়ে অসমত জালিয়াতিৰে ভুৱা তেওঁলোকে ডকুমেণ্ট বনাই ইয়াত নথিপত্ৰ বনাই অংশ লোৱাৰ অভিযোগ উত্থাপিত হৈছে সমগ্ৰ বিষয়টো জানিব বিচাৰিম কি অভিযোগ আছে আপোনালোকে কি বিচাৰে মানে এইটো আমি উচিত তদন্ত বিচাৰোঁ কাৰণ যেহেতু আমাৰ অসমৰ কাৰণে নিৰ্দিষ্ট পোষ্ট উল্লেখ কৰা আছে পৰীক্ষা আছিল SSC GDৰ 2020-23 আছিল আৰু সেই মানে এক্সামত মানে ফিজিকেলটো হৈ গৈছে আমাৰ ৰিটেন আৰু ফিজিকেল দুটা হোৱাৰ পিছত এতিয়া এটা ফাইনেল কাট অফ দিছে যিটো আমাৰ মেডিকেলৰ কাৰণে আৰু সেই মেডিকেলৰ কাট অফটো মানে আমাৰ যেতিয়াকৈ প্ৰত্যেক বছৰ এটা যেনেকৈ মানে SSC GD আগত হৈছে যিটো কাট অফ যায় তাতকৈ এইবাৰ মানে কাট অফটোৰ লেভেলটো এনেকুৱা হাই হৈছে তাৰ হাই হোৱাৰ পিছত আমাৰ মনত অলপ ডাউট হৈছে যে কিয় ইমান হাই হ'ল কাট অফটো তাৰপিছত চালোঁ যে তাতে আমাৰ অসমৰ ল'ৰাৰ বাহিৰেও এনেকুৱা কিছুমান টাইটেলৰ মানে কিছুমান প্ৰাৰ্থী সোমাই আছে যিবিলাকৰ মানে আমাৰ অসমৰ মানে সচৰাচৰ আছে দুই এজন মানে সিমান নহয় আৰু কি তো সেইটো চাই আমাৰ ডাউট হৈছে তাৰপিছত আমি মানে যেতিয়া এক্সাম দিব গৈছিলোঁ তাতেও আমি বহুত মানে ল'ৰা লগ পাইছোঁ সিহঁতে বাহিৰা হয় আমাৰ অসমৰ নহয় সিহঁতে অসমীয়া ক'ব নাজানে যিহেতু আমাৰ অসমীয়া যদিও বাহিৰা নিয়ম মতে নোৱাৰে মানে অসমীয়া ক'বই নাজানে সিহঁতে হিন্দীতে কথা পাতি থাকে নথিপত্ৰ সিহঁতে মানে ফেক ডমিচিয়েল সিহঁতৰ তাৰপিছত সিহঁতৰ চেণ্ট্ৰেল কাষ্ট যদি মানে UPৰ আছে কোনোবাৰ বিহাৰৰ আছে আৰু কোনোবাই মানে এনেকৈ বনাই লৈছে মানে আধাৰ কাৰ্ড ইয়াৰ আছে চেণ্ট্ৰেল কাষ্টখন বিহাৰৰ মানে কোনোবাৰ শিক্ষা বোৰ্ড মানে বিহাৰত পৰীক্ষা মানে যিবিলাক চাৰ্টিফিকেট আছে মেট্ৰিকুলেশ্যন সি অলপ বিহাৰৰ হয় কিছুমান UPৰ হয় আৰু বেলেগ ষ্টেটৰ হয় আৰু সিহঁতে ইয়াতে এক্সাম দিব আহিছে মানে আমি মানে তাতো মানে দুই এজন দেখা পাইছোঁ আৰু কি মানে সিহঁতক মানে কি প্ৰথমতে কথা একো কোৱা নাই মানে একো কথা নকয় মানে কথা নাপাতে আমাৰ লগত আমি যদি কিবা সুধি থাকোঁ কথা নাপাতে পিছতহে মানে বহুত মানে 4-5জন লগ থাকি যেতিয়া আমি কৈছোঁ যে ক'ৰ পৰা আহিছে ক'ৰ কি কেনেকৈ তাৰপিছত সিহঁতে মানে বস্তুখিনি স্বীকাৰ কৰিছে যে হয় আমি বহিৰাজ্যৰ পৰা আহিছোঁ মানে তাৰপিছত সিহঁতে মানে সেই কথাখিনি মানে স্বীকাৰ কৰি আমি এতিয়া কি বিচাৰিছে আমি এইটো বিচাৰোঁ যে সেই যিবিলাকে মানে আমাৰ অসমৰ যিখিনি মানে পোষ্ট আছে অসমৰ যিখিনি ল'ৰা ছোৱালীসকলে যিখিনি পোষ্ট আছে সেইখিনি যাতে অসমীয়া ল'ৰাই পায় সেইখিনি মানে উচিত এটা তদন্ত হওক সেইখিনিৰ কাৰণে আৰু সেইখিনি আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আৰু GP ছাৰক মই নমুনাভাৱে অনুৰোধ জনাইছোঁ যাতে সেইখিনি মানে উচিত তদন্ত কৰে আৰু মেডিকেলৰ কোনো ভেৰিফিকেশ্যন আছে মেডিকেলৰ ডেটটো আমাৰ ক্লিয়াৰ কৰিছে কিন্তু সেই মেডিকেলটো আমাৰ মানে বন্ধ হ'ব লাগে নহ'লে মানে সিহঁতে মানে মেডিকেল হৈ গ'লে সিহঁতে চান্স পাই যাব আৰু তো মেডিকেলটো আমাৰ 17 তাৰিখত ডিক্লেয়াৰ কৰিছে আমি দেখা পাইছোঁ আৰু কি তো মেডিকেলটো আমাৰ বন্ধ হ'ব লাগে ইন্দ্ৰনীল দাস এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ